কন্ট্ৰভাৰ্সি ট্ৰল এইবিলাক মোৰ কাৰণে সিগাৰেটৰ ধোঁৱা নিচিনা সিগাৰেট এনেকৈ মানুহে হুপি দিয়ে হয় নাই তাৰপিছত ধোঁৱাটো উৰাই দিলে বায়ুমণ্ডলৰ লগত মিলি যায় মই তেনেকৈ সেই ট্ৰলবিলাকত শুনিলোঁ শুনি পেলাই উৰাই দিলোঁ আপোনালোকক কৈছিলোঁৱে গুৱাহাটী আহিছোঁ বুলি আৰু গুৱাহাটী ক'লে আহিছোঁ গম পায়নে আজি হিমাক্ষীৰ ওচৰলৈ আহিলোঁ আৰু তাই মোক মাতিছিলে ষ্টুডিঅ'লৈ আহি খুব ভাল লাগিলে তাইৰ ওচৰত মোৰ মনৰ সকলোখিনি কথা আজি ক'লোঁ যিবিলাক কথা আপোনালোকে মোৰ পৰা জানিবলৈ বিচাৰি থাকে আজি মই হিমাক্ষীক ক'লোঁ আৰু আপোনালোকে হিমাক্ষীৰ চেনেলতে চাই ল'ব পাৰিব মোৰ বিষয়ে বহুত কথা পাতিলোঁ আজি মোৰ জীৱনৰ বিষয়েও বহুত কথা যিবোৰ কাৰো আগত কোৱাও নাছিলোঁ আজি হিমাক্ষীৰ ওচৰত সকলোখিনি খুলি ক'লোঁ আৰু এইটো ষ্টুডিঅ'তে তাই কাম কৰি আছে ভাল লাগিছে যোৰহাটৰ পৰা আহি গুৱাহাটীত এজনী অসমীয়া ছোৱালীয়ে ইমান সুন্দৰ কাম কৰি আছে বহুতে বহুত বেয়াকৈ কৈও আৰু কেতিয়াবা সেইকেইদিনা দেখিছিলোঁ তাই মানে কিবা এটা হৈছিলে আৰু তাত মানে বহুতে ইমান বেয়াকৈ কমেণ্ট কৰিছে মাতটো শুনিবই মন নাযায় এনেকুৱা তেনেকুৱা কিন্তু মানুহক যেতিয়ালৈকে ওচৰৰ পৰা লগ পোৱা নাযায় তেতিয়ালৈকে এজন মানুহৰ বিষয়ে মন্তব্য কৰাটো উচিত নহয় যিসকলে বেয়াকৈ কৈছে তেওঁলোকে যদি এবাৰ হিমাক্ষীক ওচৰৰ পৰা লগ পায় তেনেহ'লে নিশ্চয় গম পাব যে তাই কিমান মৰমীয়াল ময়ো কৈ দিওঁ মানে আপুনি যিটো ক'লে কণ্ট্ৰভাৰ্চি হৈছে মাতটো শুনি মানে ক'ব পাৰে মোক কোনোৱে বেয়া পাব পাৰে সেইটো তেওঁৰ অধিকাৰ আছে পাই থাকক মই তেওঁক বেয়া নাপাওঁ মই চবকে ভাল পাওঁ আৰু চবৰ কাৰণে মোৰ আশীৰ্বাদ আছে যিসকলে মোৰ কথা বেয়াকৈ কয় মই তেওঁলোকৰ কথা সদায় ভালকৈ ভাবোঁ আগতে সেনেকুৱা নাছিলোঁ কিন্তু স্পিৰিচুৱেলিটিয়ে শিকাইছে এইটো বস্তু বহুত আগতে সেনেকুৱা নাছিলোঁ বহুত খং উঠি যায় এনেকৈ কিয় কৈছে একদম খং উঠি যায় এনেকুৱা আজিকালি একদম খং নুঠে কৈ থাকক আৰু ছ'চিয়েল মিডিয়াত ক'বই আৰু ছ'চিয়েল মিডিয়াত আহিলে মানুহ মেণ্টেলি ষ্ট্ৰং হ'ব লাগে যিটো মই হয় মেণ্টেলি বহুত ষ্ট্ৰং হয় কিন্তু কণ্ট্ৰভাৰ্সি হৈ গ'ল ট্ৰল কৰিলে মোক একোৱে হিলাব নোৱাৰিলে আৰু মই এইটো এটা হেৰিত কৈছোঁ পডকাষ্টত কৈছোঁ যে মানে কণ্ট্ৰভাৰ্সি ট্ৰল এইবিলাক মোৰ কাৰণে সিগাৰেটৰ ধোঁৱা নিচিনা সিগাৰেট এনেকৈ মানুহে হুপি দিয়ে হয় নাই তাৰপিছত ধোঁৱাটো উৰাই দিলে বায়ুমণ্ডলৰ লগত মিলি যায় মই তেনেকৈ সেই ট্ৰলবিলাকত শুনিলোঁ শুনি পেলাই উৰাই দিলোঁ কৰিছোঁ আৰু কিছুমানে বেয়া লাগিছে দেখিবলৈ এইখন মেকআপ কৰা নাই ইয়েছ বেয়া লাগিছে কি ডাঙৰ কথা কেতিয়াবা মোক বেয়া লাগিবও পাৰে ভালো লাগিব পাৰে মেকআপ কৰা নাই আৰু মোৰ পিৰিয়ডছ হৈ আছিলে সেইটো সময়ত যেতিয়া মই মানে ফুচটাচ কৰি আছিলোঁ পিৰিয়ডছ হৈ গ'লোঁ মানে যাব লাগে আৰু জলদি গৈ হ'ব পাৰে একো ডাঙৰ কথা নহয় আৰু বহুত মানুহে ভাল পায় সেইটো আৰু বহুত মানুহে ছাপোৰ্ট কৰে সেইটো কাৰণে বহুত ধন্যবাদ আৰু যিখিনিয়ে বেয়াকৈ কয় তেওঁলোককো ধন্যবাদ তেওঁলোককো আশীৰ্বাদ হিচাপে মই লৈছোঁ বাকী কাম কৰি আছোঁ ভাল বেয়া থাকিবই আৰু বেয়াটোও শুধৰাই দিব লাগে সেইটো বস্তু মই ভাল পাওঁ আৰু মই চেষ্টা কৰোঁ ভাল কৰিবলৈ তেনেকৈ আৰু যিসকলে বহুত বেয়াকৈ ট্ৰল কৰে আনৰ অকল বেয়াটো ভাবে তেওঁলোকে কেতিয়াও তোমাৰ সমান হ'বও নোৱাৰে সেইটো বাৰু নাজানো হ'ব পাৰে মানে এইটো মই দেখিছোঁ আৰু যিবিলাকে আনৰ কেৱল সমালোচনাই কৰি থাকে আনক কেৱল ট্ৰলে কৰি থাকে তেওঁলোকৰ জীৱনটো মানে সমালোচনাতে শেষ হৈ যায় কেতিয়াও কাৰো প্ৰশংসাৰ যোগ্য তেওঁলোক হ'বই নোৱাৰে ট্ৰল কৰে মিমছ বনাই মই এনজয় কৰিছোঁ মই যে কওঁ মা কি আচৰিত হয় নেকি এইবিলাক যে কওঁ মইতো অলপ মানে অভাৰ এক্সপ্ৰেছন হৈ যায় মানে মই তেনেকুৱাই হয় কিন্তু এতিয়া আকৌ কমাইছোঁ কাৰণ সেইটো বেয়া মই জানিছোঁ এইটো বেয়া বুলি সেইটো মানে মিমছ বনাইছোঁ মই এনেকুৱা হাঁহিছোঁ মই কি বনাইছে সেইটো বহুত হাঁহি উঠিছে মানে মই এনজয় কৰিছোঁ আৰু ভাল লাগিছে মৰম কৰি থাকিব আৰু বেয়া যিসকলে বেয়া পায় আৰু তেওঁলোকে পাব পাৰে আৰু পাব আছে আৰু সকলোৱে ভালো নাপায় সকলো বেয়াও নাপায় ন ভাল বেয়া দুইটা থাকিবই জীৱনত আৰু আমি কাম কৰি যাম মই বিন্দাছ থাকোঁ সদায় মই একো কেয়াৰ নকৰোঁ মানে এইবিলাক বস্তু ক্ল'জ হৈ থাকোঁ বাছ আজি শদিয়াৰ পৰা আহি একেবাৰে গুৱাহাটী পালোহি গুৱাহাটীৰ ষ্টুডিঅ'ত প্ৰথম সাক্ষাৎকাৰ দিছোঁ কি ক'লোঁ নক'লোঁ নাজানো আৰু তেনেকুৱাকৈ মানে মোৰ অভিজ্ঞতা একেবাৰে নাই এয়া প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু ছ'চিয়েল মিডিয়াত কাম কৰাৰ কাৰণে গুৱাহাটীত আহি মানে ধৰা কেমেৰাৰ আগত মানে ওলাব পাৰিছোঁ সেইটোৱে হয় মানুহে জীৱনত কেতিয়াও হাৰ মানিব নালাগে আৰু প্ৰত্যেকটো মুহূৰ্ততে নিজক এজন যুঁজাৰু হিচাপে মানে থিয় কৰি ৰাখিব লাগে আৰু পৰিস্থিতি যিমানেই নহওক যেনেকুৱাই নহওক তাত মানে আমি যুঁজিম হাৰ নামানো হাৰা জিকাটো আছে ন সেইটো যুঁজিব পৰাটো এটা মানুহৰ সাহস এটা লাগে একদম একদম বাকী যোনবাৰ লগত বহুত কথা পাতিলোঁ তেওঁ মানে লাইভৰ কিছুমান কথা কৈছে আপোনালোকে শুনিবলৈ পাব কাৰণ সদায় নিজৰ চেনেলত চব কথা ক'ব নোৱাৰে আমাৰ পডকাষ্টত ক'লে চাব দুয়োগৰাকীয়ে মৰম দিব আৰু আগুৱাই লৈ যাব ধন্যবাদ